খেলখন মুকলি কৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। পোনপ্ৰথমতে আমি ধনঞ্জয় ৰাভা ছাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিম। সম্বৰ্ধনা জনাব ডিম্পী চৌধুৰীয়ে। আৰু আমাৰ মাজত উপস্থিত আছে হলধৰ ৰাভা ছাৰ। তেখেত হৈছে নিউ স্পৰ্টছ ক্লাবৰ ছেক্ৰেটাৰী। তেখেতকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ল'ম। সম্বৰ্ধনা জনাব স্বপ্না বড়ো। মই ধনঞ্জয় ৰাভা ছাৰক দুই আখৰ ক'বৰ বাবে মই অনুৰোধ জনাম। যি সদৌ ভিত্তিত আয়োজন কৰা চকবল প্ৰতিযোগিতাৰ এই সুদৰ্শনীৰ কাৰ্যসূচীত যি মোক গুৰু দায়িত্ব অৰ্পণ কৰিলে, এই চিগতে মই নিউ স্পৰ্টছ ক্লাবৰ সভাপতি লগতে সম্পাদক প্ৰমুখ্যে সমূহ সদস্যসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যি দুদিনীয়া কাৰ্যসূচীৰে ভলীবল আৰু চকবল আয়োজন কৰিছে উদ্যোক্তা সমিতিলৈ, তেখেতসকলে অনাগত দিনত আৰু এনেকুৱা যেনে চকবল লগতে ভলীবলৰ লগতে যিকোনো খেল এই গ্ৰাউণ্ডত অনুষ্ঠিত কৰে, তাৰ বাবে আমি চবেই কষ্ট কৰিব লাগিব। কাৰণ এনেকুৱা খেল এখন চকবল আমাৰ এই জেগাত খুব নতুন, কাৰণ ইয়াৰ নিয়ম নীতি কোনো আমাৰ দৰ্শকসকলে নাজানে। আৰু যি নাজানে এই খেলখনৰ জৰিয়তে যে আকৌ অভিভাৱক ভাবিবাসকলে এই খেলখনৰ প্ৰদৰ্শনত যিখিনি আয়ত্ত কৰি লয়, সেই ক্ষেত্ৰত এই গেমখন আয়োজন কৰা হৈছে। কাৰণ এই চকবলৰ জৰিয়তে আমাৰ যি গাঁও অঞ্চলৰ এই খলিহা অঞ্চলৰ বহুত প্ৰতিভাভাৱে খেলুৱৈসকলে অলৰেডি নেশ্যনেল পৰ্যায়লৈ খেলিবৰ বাবে অগ্ৰসৰ হৈছে। আৰু ৰিচেণ্টলি মহাৰাষ্ট্ৰত এখন নেশ্যনেল গেম হ'ব, আৰু সেই গেমৰ ইয়াৰে বহুত কেইজন ল'ৰা আৰু ছোৱালী ইয়াৰ পৰাই যাব। আৰু সেই ক্ষেত্ৰত যিসকল ল'ৰা ছোৱালী ইয়াৰ পৰা যাব, তেখেতসকললৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতৰ উন্নত মানদণ্ডৰ যেন খেল মহাৰাষ্ট্ৰত দেখুৱাই আহে, তাৰে এই মোৰ আশীৰ্বাদ থাকিব। আৰু লগতে মই এই চকবল যি ইণ্টাৰ ক্লাব চকবল প্ৰতিযোগিতাখন মই শুভ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। হেল্ল', ধৰা নাপালে হেৰি ক'ত কাটা যাব? হেৰিতো মাইনাছ আছে, ক'ত দিলে কিবা হয় বাৱত লাগিলে এইয়া মাজত লাগব লাগিব। মাজত লাগব লাগিব। আৰু সেই চিনডাল সিডালত চুক্তা খালিও ক'ত মাইনাছ হৈ যাব। এয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ প্ৰথমটো খেল, নৱ ইউথ ক্লাব ভাৰ্চেছ বড়োলেণ্ড। হেল্ল', আজিৰ প্ৰথমটো খেল খলিহা আঞ্চলিক ভাৰ্চেছ
বড়োলেণ্ডৰ মাজত হ'ব গৈ আছে। আজিও ধরছে খালি নিচলে বাতটা এই জানি কি বাতটা উড়ে গই বলটা মই প্লেয়াৰসমূহ সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। বাহত লাগছে Pare humbala bo raunta par bisute marala Lantas minus point ভিতরতে করছে মালটা বলটা বড়োলেণ্ড 1 খলিহা 5। কি কালিটা নাপালি কি করে
বড়োলেণ্ড পইণ্ট 2 খলিহা 9 আরো মাইনাস কে খেলাইছে আরো মাইনাস হয়ে গেল নাকি আরো মাইনাস বল দিয়াতে মাটিত থরগানরে মাটিত ফেলালে পয়েন্ট মাইনাস হয়ে যাব তাই আর বাউট লাগছে বাউট দুর্বল কি ইন্ডিয়ার পদ্ধতিতে ইমান ফাস্ট খেলাব পাৰা এতিয়া খেলা তাৰ থৰি হেনে বলতাও তুই বেছি সময় ৰাখা নৰা পায়ে দিব লাগিব Second half-er points সমূহ খলিহা 16 বড়োলেণ্ড 3